আপোনালোকৰ মাজৰ বহুতৰে এইটো কুৱেশ্যন কেতিয়াবা মনলৈ আহিছে চাগে যে প্ৰায়বিলাক এৰিপ্লেন অৰ্থাৎ উৰাজাহাজৰ ৰং কিয় বগা হয়। আমি সাধাৰণতে দেখা বাছ হওক, কাৰ হওক বা ট্ৰেইনেই হওক, সিহঁতৰ ৰং বেলেগ বেলেগ হয়। কিন্তু 99% এৰোপ্লেন অৰ্থাৎ উৰাজাহাজৰ ৰং কিয় বগা হয় সেই বিষয়ে এই ভিডিঅ'টো জানিব পাব। সেইবাবে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। নমস্কাৰ বন্ধুসকল, মই উদয় আৰু স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ চেনেললৈ। আহক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। উৰাজাহাজ বা এৰোপ্লেনখন বগা ৰঙৰ হোৱা বহু কাৰণ আছে। ইয়াৰ ভিতৰত মুখ্য কাৰণটো হৈছে এৰোপ্লেনখন সূৰ্যৰ তাপ আৰু গৰমৰ পৰা বচাই ৰাখিবলৈ এৰোপ্লেনখন বগা ৰঙৰ কৰি ৰাখে। কাৰণ প্লেন এখন মাটিত থকাৰ পৰা আকাশত উৰালৈকে ৰ'দৰ তাপতে থাকে। সূৰ্যৰ পোহৰত অতিৰিক্ত তাপ উৎপত্তি হয় আৰু সেই তাপে প্লেনখনৰ ভিতৰত ভয়ংকৰ গৰম সৃষ্টি কৰিব পাৰে। কিন্তু বগা ৰঙে সেই গৰমৰ পৰা ৰক্ষা কৰিব পাৰে, কাৰণ বগা ৰংটোৱে সূৰ্যৰ পোহৰক 99% ৰিফ্লেকশ্যন কৰিব পাৰে। বগা ৰংটোৱে সকলো ৰঙৰ তুলনাতকৈ বেছি ঠাণ্ডা দিয়াত সহায় কৰে। ইয়াৰ আৰু এটা লাভ হৈছে যদি প্লেনখন বগা ৰঙৰ হয় তেতিয়া প্লেনখন ভালদৰে নিৰীক্ষণ কৰিবলৈ সহায় হয়। প্লেনখন বগা হ'লে প্লেনখনত হ'ব পৰা বিভিন্ন ধৰণৰ ক্ৰেক বা আঁচ দাগ সেইসমূহ সহজে ধৰিব পৰা যায়। এইটো হৈছে উৰাজাহাজত বগা ৰং লগোৱাৰ দ্বিতীয় কাৰণ। বেলেগ ৰঙৰ তুলনাত বগা ৰঙৰ ভিজিবিলিটি বেছি হয়, সেইবাবে বগা ৰঙৰ প্লেনখন আকাশত সহজে দেখা বা ধৰিব পৰা যায়। উৰাজাহাজ বা প্লেন এখন দিনে ৰাতিয়ে বেলেগ বেলেগ বতৰত আকাশত উৰি থাকে। যদি উৰাজাহাজ এখন বেলেগ বেলেগ ৰঙৰ হয় তেনেহ'লে উৰাজাহাজখনৰ ভিজিবিলিটি কমি যোৱাৰ ভয় থাকে। সেয়েহে সুৰক্ষাৰ বাবেও বেছিভাগ প্লেনৰ ৰং বগা হয়। আৰু এটা কাৰণ হৈছে বেলেগ ৰঙৰ তুলনাত বগা ৰঙৰ ওজন কম হয়। সেইবাবে যেতিয়া প্লেন এখন বগা ৰঙে ৰং কৰা যায় তেতিয়া বেলেগ ৰঙৰ তুলনাত বগা ৰঙে ৰং কৰা প্লেনখনৰ অলপ হ'লেও ওজন কম হয়। আৰু বগা ৰঙে ৰং কৰিলে প্লেনখনৰ খৰচৰ মাত্ৰাও অলপ কম হয়। এটা গৱেষণাৰ পৰা গম পোৱা গৈছে যে বগা ৰঙে ৰং কৰা প্লেনখনৰ ৰিচেল ভেলু অৰ্থাৎ চাফা হৈ থকাৰ সম্ভাৱনা বেছি থাকে। ইয়াৰ উপৰিও ৰ'দৰ তাপ পাই থকা প্লেনখনৰ ৰং যদি বেলেগ হ'ল হয় তেনেহ'লে ৰ'দৰ তাপৰ বাবে প্লেনখনৰ ৰং সোনকালে বেয়া হৈ যোৱাৰ সম্ভাৱনা বেছি থাকিল হয়। কিন্তু বগা ৰংটো সোনকালে বেয়া নহয়। সেইবাবে প্লেনখন বাৰে বাৰে পেইণ্ট কৰি থকা বা ৰং কৰি থকাৰ সমস্যা সোনকালে আহি নপৰে। বন্ধুসকল, ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো লাইক এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল অপশ্যনটো চিলেক্ট কৰিব। তেতিয়া আমাৰ আহিবলগীয়া নতুন নতুন ইণ্টাৰেষ্টিং ভিডিঅ'বিলাক সকলোতকৈ আগতে পাবৰ বাবে।